গুড মৰ্ণিং। আজি ৰাতিপুৱা ভাবিছোঁ মানে ফুলবোৰ অকণমান চাফ চিকুণ কৰি দিওঁ বুলি। আৰু এই মানি প্লেণ্টজোপা চাওকচোন, মানে শিপাবিলাক বহুত হৈ গৈছে, সেইবাবে ভাবিছোঁ শিপাবিলাক অকণমান কাটি দিওঁ। আৰু লহপহকৈ ধুনীয়া হৈছিল বাৰু মানি প্লেণ্টজোপা, কিন্তু ভাবিছিলোঁ ছাগলীয়ে এইবোৰ নাখায় বুলি, কিন্তু ছাগলীয়ে পূৰা খাই পেলালে। যি কি নহওক এনেকৈ অকণমান চাফ চিকুণ কৰি দি আছোঁ। তাৰপিছত আকৌ মানে টাবত অকণমান ফুল লগোৱা আছে, সেইবোৰো চাফা কৰি দিওঁ বুলি ভাবি আছোঁ। গতিকে আগলৈকে চাই থাকক আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো। মৰ্ণিং, পুনৰ এটি নতুন ভিডিঅ'লৈ মই বৰ্ণালীয়ে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আমাৰো ভালেই বাৰু। আৰু এয়া হাতত কটাৰী এখন লৈ পূৰা লাগি আছোঁ আৰু কামত। আপোনালোকক দেখুৱালৈ কি কৰিলোঁ। সেয়াই আৰু আজিৰ দিনটো চাই থাকিব। এটি সুন্দৰ ভিডিঅ' লৈ আহিছোঁ, কি দেখুৱাই যাব পাৰোঁ এই সকলোবিলাক। গতিকে আগলৈকে চাই থাকক আৰু আপোনালোকেও। আৰু আমাৰ বজাৰত গৈছে আজি তামোল অকণ আৰু লেচেৰি লৈ গৈছে দাংবডি বিক্ৰী কৰিবলৈ, কিন্তু আহিয়ে পোৱা নাই। পলমে হ'ল বাৰু, ৰাতিপুৱা 5টা বজাতে উঠি গ'লগৈ, এতিয়ালৈকে আহি পোৱা নাই। আৰু বতৰটো চাওক আজি, এইফালে চাওক, এনেকৈ বহুদিনে হ'ল ডাৱৰীয়া অকণমান বৰষুণ এনেকুৱা হৈ আছিলে, কিন্তু আজি পূৰা বতৰটো ফৰকাল হৈ গ'ল। আৰু ইফালে মোৰ ৰাতিপুৱাৰ ভাত পানী ৰান্ধি হৈ গ'ল, আৰু ভাত ৰান্ধিলোঁ। তাৰপিছত যোৱাকালিৰ মানে যিখিনি মানে বিক্ৰী কৰিব লৈ গ'ল, মানে পোকে খোৱা বা কিবা থাকে এইখিনি ৰৈ গৈছিল, তাকে মই ৰাতিপুৱাই মানে সেইখিনি কাটি আলুৰ সৈতে ভাজি দিলোঁ। আৰু ৰাতিপুৱা আৰু এও আহিয়ে মানে কাম কৰিব যাব, আৰু চব্জি বিক্ৰী কৰি আহিয়ে কামলৈ যাব, সেইবাবে সোনকাল ৰান্ধি দিলোঁ ভাত। গতিকে আগলৈকে চাই থাকক আপোনালোকেও ভিডিঅ'টো কি হ'বলৈ গৈ আছে। আৰু এইফালে চাওক, মোক মানে জোকাই আহি আছে এনেকৈ বজাৰৰ পৰা আহিলে। আৰু এইখিনিয়ে আৰু আজিৰ বজাৰ। আজিৰ মাছ মাংস নাই, কাৰণ আজি যিহেতু আজিৰ পৰা শাওণ মাহ আৰম্ভ হ'লে, গতিকে ভাবিছোঁ এইবাৰ শাওণ মাহটো নিৰামিষ খাওঁ বুলি, সেইবাবে এনেকৈ। আৰু ইফালে দুপৰীয়াৰ সাজত মানে ভাবিছোঁ আৰু আজি কচুৰ ফুল। আপোনালোকে কচুৰ ফুল খায়নে বাৰু? জনাবচোন, কোনে খায় কমেণ্টত জনাব। আৰু এইফালে মই টেঙামৰা শাক আৰু কচুৰ ফুল মানে ধুনীয়াকৈ লৈ লৈছোঁ, আৰু কাটি কুটি ৰেডি কৰি। আৰু এইফালে আমাৰ ৰিয়াজনী চাব এয়া, আৰু এইফালে ৰেডি কৰি ৰাখিছোঁ আৰু বনাবলৈ। এয়া ৰঙালাও, কচুঠাৰি আৰু বুট লগাই এনেকৈ এখন মিক্স চব্জি বনাইছোঁ। আৰু ইফালে মোৰ ভাত হৈ গৈছে। আজি দুপৰীয়া এনেকৈ খাই দিম বুলি ভাবিছোঁ। আৰু এইফালে খোৱা বোৱা হৈ গ'ল, আৰু অৱশেষত ভাবিলোঁ কেৰাহীটো যিহেতু তেলৰ দাগ বহি একেবাৰে লেতেৰা হৈ গৈছে, সেয়ে আজি অকণ চাফা কৰোঁ বুলি ভাবিছোঁ। আৰু সেয়ে মই লৈছোঁ ইয়াতে অকণ ছ'ডা আৰু নেমু ৰস দি লৈছোঁ, আৰু পিছত লৈছোঁ চাৰ্ফ আৰু লগতে বালি অকণ লৈ কেনে এনেকৈ চাফা কৰি দিওঁ বুলি ভাবিছোঁ। নাজানো কেনেকুৱা হয় ৰিজাল্ট, যি কি নহওক চাওঁ আৰু আজি এনেকৈ ট্ৰাই কৰি চাফা হয়নে নহয়। আৰু ভাল লাগিলে লাইক এটা কৰি দিব। আজিৰ ভিডিঅ'টো চাই কেনে পালে অৱশেষত জনাবলৈ নাপাহৰিব আপোনালোকে। অন্য এটি ভিডিঅ'ৰ সৈতে আকৌ লগ পাই আছোঁ। বাই বাই।